পৰিয়ালতান্ত্ৰিকভাৱে এটা দল চলে, কোনো গণতন্ত্ৰ নাথাকে আৰু সদায় জাতিটোৰ বিপক্ষে মাত মাতে, জাতিটোৰ সপক্ষে যেতিয়া কথা নকয় তেতিয়া জাতিটোক ভাল পোৱা মানুহে তেওঁলোকৰ লগত বিশ্বাসত নৰখাটোৱে স্বাভাৱিক। ভোট এটা বেলেগ কথা, ৰাজনীতিত ভোট পাব লাগিব, ভোট পাই জিকিব লাগিব, কিন্তু জাতিৰ বিৰুদ্ধাচৰণ কৰিলে ভোট পালেও কিছুমান মানুহে মানি ল'ব নোখোজে। আৰু কংগ্ৰেছ দলত যিসমূহ মানুহে অসমীয়া জাতিটোক হৃদয়ৰ পৰা ভাল পায় বা ভাৰতীয় সত্তাটোক ভাল পায়, তেনেকুৱা মানুহে আজিৰ তাৰিখত কোনোৱে তাত বিশ্বাসত থাকিব নোৱাৰে। কাৰণ এনেকুৱা কিছুমান কাম কৰে, যেতিয়া কংগ্ৰেছৰ সভাপতিগৰাকীয়ে গৈ গৰুখুটিত চোলা ফালিব, গৰুখুটিৰ ইছ্যুলৈ চোলা ফালিব আৰু অসমীয়া তেজাল ডেকা মৰিলেও গাত নালাগিব, অসমীয়া মানুহ অসমবাসী দুৰ্যোগত থাকিলেও তাৰ প্ৰতি মাত নামাতিব, তেতিয়া অসমক ভাল পোৱা মানুহে তেওঁলোকক অবিশ্বাসত লোৱাটো স্বাভাৱিক। আৰু এইটো ঠিক যে কংগ্ৰেছ দলত এতিয়া কৰ্মী নাই, ইমান নেতা আছে যে আজিলৈকে তেওঁলোকে হয়তো আৰু 30 বছৰ অসমত শাসনত আহিব নোৱাৰিব, কিন্তু তথাপিতো বহুত মানুহে ভাবি থাকে যে অহাকালি তেওঁ মুখ্যমন্ত্ৰী হ'ব নেকি। তেনেকুৱা নেতা বহুত আছে, তাৰমানে মোটামুটিকৈ 2-4 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী হ'ম বুলি ভাবি থকা নেতাই 6-7জন মান আছে। গতিকে তেওঁলোকৰ মুখ্যমন্ত্ৰী বুলি ভাবি থকা নেতাবিলাকৰ মাজত কাজিয়া থাকিব, কৰ্মী তেওঁলোকৰ লগত নাই, কৰ্মী বা তলফালে ফপলা হৈ গৈছে, কিন্তু নিজৰ মাজত মুখ্যমন্ত্ৰী হোৱাৰ কাজিয়া এতিয়াও চলি আছে। গতিকে তেওঁলোকৰ আপোনালোকে কংগ্ৰেছকে গালি পাই থাকে, কিন্তু কংগ্ৰেছৰ মানুহে আকৌ বিজেপিত গৈ পেলাই এতিয়া বহুকেইজন বিজেপিলৈ গৈছে, কালিও গৈছে। কংগ্ৰেছীয়ে তেওঁলোক ব্যক্তি আৰু আদৰ্শ, আমি গালি পাৰোঁ কংগ্ৰেছৰ আদৰ্শটো। কংগ্ৰেছ দলৰ নেতৃত্বই যিটো আদৰ্শৰে দলটো চলাইছে, আমি পৰিয়ালতন্ত্ৰ, স্বৈৰাচাৰী শাসন বা গণতন্ত্ৰক হত্যা কৰি এটা দল চলাটোক আমি বেয়া পাওঁ, কিন্তু তাত থকা প্ৰতিজন মানুহে, তাত আজিও থকা প্ৰতিজন মানুহে এই কথাবিলাক হয়তো সহ্য কৰিব পৰা নাই, কিন্তু দলত যেতিয়া থাকিব দলৰ মজিয়াত এই কথাবিলাক ক'ব নোৱাৰে। যিসকলে এই কথাবিলাক অনুভৱ কৰি তাৰ পৰা ওলাই আহি আমাৰ লগত থাকিব বিচাৰে তেওঁলোকক আমি আদৰি লওঁ, কিন্তু এইটো নহয় যে তেওঁলোক অহা কাৰণেই তেওঁলোকক গালি পাৰিছোঁ, এইটো নহয়। গালি পাৰোঁ আমি কংগ্ৰেছ দলৰ যিটো আদৰ্শ, আজি যিটো কংগ্ৰেছ দল চলিছে তাত কোনো গণতন্ত্ৰ নাই, কোনো ধৰণৰ আদৰ্শৰ কথা নাই, অকল এনেকুৱা কিছুমান মানুহৰ ভোটৰ আশাত তেওঁলোকে সেই মানুহবিলাকক তৈলমৰ্দন কৰি থাকে। সেই কথাটো অসমৰ কোনো মানুহে মানি ল'ব নোৱাৰে। তেনেকুৱা হৈছে যোনে নাযাওঁ বুলি ডিফেণ্ড দিয়ে, সেই পিছদিনা বিজেপিলৈ গৈছে, তেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে। কংগ্ৰেছত যেতিয়া থাকিব তেতিয়া কংগ্ৰেছ দলৰ বহুত মানুহে তেওঁৰ মতে কথা ক'ব নোৱাৰে। আজি কংগ্ৰেছ দলে কৈ দিয়ক যে তেওঁলোকে সকলোৱে নিজৰ মনৰ কথাবিলাক কওক, তেতিয়া কংগ্ৰেছৰ ভিতৰতে বহুত এনেকুৱা কথা মানুহ আগদিনাখনো যদি বেলেগ কথা কয়, কাৰণটো যে তেওঁলোকৰ নেতাজনে দলটোৱে যেনেকৈ ডিক্টেট কৰে তেনেকৈ ক'ব লাগিব। গতিকে থাকিব দলৰ মজিয়াত এই কথাবিলাক ক'ব নোৱাৰে। যিসকলে এই কথাবিলাক অনুভৱ কৰি তাৰ পৰা ওলাই আহি আমাৰ লগত থাকিব বিচাৰে তেওঁলোকক আমি আদৰি লওঁ, কিন্তু এইটো নহয় যে তেওঁলোক অহা কাৰণেই তেওঁলোকক গালি পাৰিছোঁ, এইটো নহয়। গালি পাৰোঁ আমি কংগ্ৰেছ দলৰ যিটো আদৰ্শ, আজি যিটো কংগ্ৰেছ দল চলিছে তাত কোনো গণতন্ত্ৰ নাই, কোনো ধৰণৰ আদৰ্শৰ কথা নাই, অকল এনেকুৱা কিছুমান মানুহৰ ভোটৰ আশাত তেওঁলোকে সেই মানুহবিলাকক তৈলমৰ্দন কৰি থাকে। সেই কথাটো অসমৰ কোনো মানুহে মানি ল'ব নোৱাৰে। তেনেকুৱা হৈছে যোনে নাযাওঁ বুলি ডিফেণ্ড দিয়ে, সেই পিছদিনা বিজেপিলৈ গৈছে, তেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে। কংগ্ৰেছত যেতিয়া থাকিব তেতিয়া কংগ্ৰেছ দলৰ বহুত মানুহে তেওঁৰ মতে কথা ক'ব নোৱাৰে। আজি কংগ্ৰেছ দলে কৈ দিয়ক যে তেওঁলোকে সকলোৱে নিজৰ মনৰ কথাবিলাক কওক, তেতিয়া কংগ্ৰেছৰ ভিতৰতে বহুত এনেকুৱা কথা মানুহ আগদিনাখনো যদি বেলেগ কথা কয়, কাৰণটো যে তেওঁলোকৰ নেতাজনে দলটোৱে যেনেকৈ ডিক্টেট কৰে তেনেকৈ ক'ব লাগিব। গতিকে তেনেকৈ কৈছে চাগে, কিন্তু তেওঁ অন্তৰৰ পৰা সদায় বিচাৰি থাকে যে এনেকুৱা পৰিৱেশৰ পৰা তেওঁ মুক্ত হওক। নতুন প্ৰভাত হ'ব বুলি কৈছিলে কংগ্ৰেছে কেইদিনমানৰ আগতে, তেওঁলোকে অনুষ্ঠান পাতিছিল, এতিয়া নতুন প্ৰভাত চাবলৈ বিধায়ক নাথাকিবগৈ নেকি? চাওক, কংগ্ৰেছ দলে যিটো শ্লোগান দিলে আকৌ নতুন প্ৰভাত হ'ব, তাৰ পিছৰখিনি তেওঁলোকে মানিছে। কাল ৰাত্ৰি আঁতৰিব, নিউ নিউ কৰা ফেঁচাৰ চিঞৰ, শিয়ালৰ ৰাও আঁতৰিব। গতিকে শিয়ালৰ ৰাও, ফেঁচাৰ চিঞৰ এইবিলাক চলিয়ে আছে তাত। গতিকে পিছৰখিনি তেওঁলোকে কোৱা নাই, আগৰখিনি কৈছে নতুন প্ৰভাত হ'ব। পিছৰখিনি যদি কয় তেতিয়া নতুন প্ৰভাতৰ কথা ক'ব লাগে, আৰু পিছৰখিনিয়ে চলি আছে। ৰহা সমষ্টি বিধায়কজন বিজেপি গমনৰ যিটো পদ প্ৰশস্ত হৈছে, এতিয়া তাত বাই ইলেকশ্যন হ'লে সমষ্টিটো বিজেপি। এতিয়ালৈকে মই যিমান দূৰ গম পাইছোঁ, ৰহা সমষ্টিৰ বিধায়কজনে মুখ্যমন্ত্ৰীৰ উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰী আৰু দলটোৰ লগত থাকিম বুলি কৈছে। গতিকে তেওঁ ৰাজনৈতিকভাৱে দল ত্যাগ কৰা নাই বা আমাৰ দলত যোগদান কৰা নাই। গতিকে যিদিনাখন দল ত্যাগ কৰিব বা তেওঁ সমষ্টিৰ পৰা বিধায়ক পদ ত্যাগ কৰিব তেতিয়া নিৰ্বাচনৰ কথা আহিব। আজিৰ তাৰিখত তেওঁ দলো ত্যাগ কৰা নাই বুলি কৈছে,
বিধানসভাৰ সদস্য পদ ত্যাগ কৰা নাই গতিকে নিৰ্বাচনৰ কথাটো তেনেকুৱা বিধায়ক কংগ্ৰেছতে থাকি পেলাই বিজেপিৰ আদৰ্শ বা বিজেপিৰ প্ৰতি তেনেকুৱা আকৃষ্ট হ'ব পৰা তেনেকুৱা কোনো বিধায়ক আছে নেকি এতিয়াও? আজিৰ তাৰিখত মই কওঁ যে অসমক ভাল পোৱা মানুহ, ভাৰতীয় সত্তাক ভাল পোৱা মানুহ, ভাৰতীয় সভ্যতাক বিশ্বাস কৰা মানুহ সকলোৱে সেইটো বিচাৰে, মাত্ৰ অনুমতিটো আমাৰ পৰা পালে হ'ল। দাদা, অখিল গগৈ আজি কাৰ্টুনিষ্টৰ অংকনৰ এটা টি চাৰ্ট পিন্ধি তেওঁ প্ৰতিবাদ কৰিছে, মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত লাহবিলা কৰে বুলি কৈছে আৰু ঋণ দাৰত গোটেই ৰাজ্যখন ফুট কৰিছে বুলি কৈছে। মানে অখিল গগৈৰ দৰে মানুহক যদি আপোনালোকে এই ধৰণৰ বিতৰ্ক আনি থাকে, তেওঁৰ উদ্দেশ্যটো সফল হ'ব। তেওঁ কোনো তথ্য নথকাৰ কথা কয়, তেওঁৰ কোনো উদ্দেশ্যও নাই তাৰ ওপৰত। তেওঁ মাত্ৰ এটা চেনচেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে সংবাদ মাধ্যমত কিছুমান কথা কয়, কিছুমান কাম বিধানসভাৰ মজিয়াত কৰে। আপোনালোকে সেইবিলাক দেখুওৱা বন্ধ কৰি দিয়ক, অসমৰ কাৰণে বহুত ভাল হ'ব। তেওঁ এই কামবিলাক এইকাৰণে কৰে, তেওঁৰ কোনো উদ্দেশ্য নাই। তেওঁৰ সেই কামটোৰ তেওঁ যে এটা কিবা দুৰ্নীতিৰ